হাই হেল্ল' নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটা নতুন ভিডিঅ' গুটিব ইউটিউব চেনেলত আপোনালোকক স্বাগতম কৰিছোঁ। আৰু মই আছোঁ এতিয়া পানী মানে এটা আমি বাঁহ কাটি আছে। এইফালে বাঁহ, এইফালে এটা একদম মৰুৱা চিং পুৰা বাঁহ কাটি আছে, মানে তাই দেখাই আছোঁ। চুপা এখন কি কৰি আছে তই ইয়াত? বাঁহ নেকি? হয় নেকি? বাঁহ কাটি পুৰা পানী ধোৱা আছে, তাৰপিছত গাড্ডা এটা আছে, পানীতে পুৰা সোমাই গ'ল, মানে গাড্ডাটো নাকৰ পানী সোমাই গ'ল। এই ঘৰটো দেখা নাই, আজি বতাহ বৰষুণত কেনেকৈ বেয়া লাগি গ'ল। এইটো বনাবৰ কাৰণে বাঁহ কাটি আছে। এইটো ক'ত পলাইছে চাইটো, এইটো ক'ত লাগিছিল? জোৰ লগাও, জোৰ লগা হেইছা, আকৌ লগা হেইছা। যোৱাকালি ৰাতি পুৰা মানে বতাহ বৰষুণ পুৰা দিছে, মানে তো ঘৰটো অলপ ভাঙি গ'ল, পাকঘৰটো। সেইকাৰণে বাঁহ কাটিছোঁ। আৰু বাঁহ কটা জেগাটো দেখিছে, পুৰা এনেকুৱা কিবা মানে পানী জেগা, কাটিব লাগিব, উপায় নাই। সেইকাৰণে পুৰা তিতি বুৰি গৈছোঁ আৰু কি ক'ম। আৰু আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে, আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ ন, তো আপোনালোকে চাই থাকক আজি। আৰু বহুত বেয়াও লাগি আছিলে ভিডিঅ' দিব পৰা নাই। তুমি ল এই বান্দৰটো দেখিছে নাই? পুৰা মানে বাঁহ পুৰা আহি দিছা বাঁহ কেনেকুৱা লাগিলে চাওঁ, কিন্তু বাঁহে চাহে পেলাই দিছোঁ এতিয়া। পুৰা পানী হৈ আছে, মানে আমি যোনডোখৰত বাঁহ কাটি আছোঁ এইফালে। হেল্ল' গাইজ, হৈ গ'ল বাঁহ কটা এইখনৰ লগত। চ' এতিয়া বাঁহখিনি আমি টুকুলাব আছে, এইখিনি এইটো জেগাত থৈ লৈছোঁ। চ' বাঁহখিনি টুকুলাই ল'ম এখনৰ লগত পুৰা মজাকৈ। আৰু এইখন দেখিছেনে কাও খোজাইছে, লেতেৰা পানীত জুবু মাৰি দিছোঁ, পুৰা লাং খাই পৰিছোঁ নে কি? এইবাৰ না গাইজ, এতিয়া মেইন পইণ্ট আছলিটোক যাম নে কি কয়? হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ পুৰা ডেঞ্জাৰাছ ধামাকা হ'বৰ কাৰণে বেলেগ এটা জেগাত। চ' চাই থাকক আপোনালোকে নে কি? নমস্কাৰ গাইজ, আজি বেয়া মজা লাগি থাকো। বেয়া গধুৰ এইখিনি, একদম বেয়া দ আছে, একদম গা ধুই ল'লোঁ আৰু ঠাণ্ডা লাগিছে, খোজাচি গোটেই। হেল্ল' এভৰিৱান, চ' আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আজি ইয়াতেই সমাপ্ত কৰোঁ। চ' আজি যদি ভিডিঅ'টো চাই যদি অলপমানো ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে লগ পাম অন্য এটা ধামাকা ডেঞ্জাৰ ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকক বাই বাই, টাটা। লগতে জয় আই অসম।